Welcome back to our channel KSHP Vlogs. So दोस्तों मैं 2 মাহ ধৰি একো ভিডিঅ' দিয়া নাছিলোঁ কাৰণ মোৰ অলপমান চৰ্দি কাম অলপমান সেনেকুৱা টাইপৰ বেমাৰ অলপমান হৈ আছিল তো এইটো কাৰণে মই একো ভিডিঅ' দিয়া নাছিলোঁ তো এইটো মানে ফাৰ্ষ্ট ভিডিঅ' হয় 2024 জানুৱাৰীৰ ফাৰ্ষ্ট ভিডিঅ' হয় 2024 তো আপোনালোকক 2024 শুভেচ্ছা জনালোঁ আৰু আজিৰ পৰা মানে ভিডিঅ'বিলাক আহি থাকিব আৰু সপ্তাহৰ মূৰে এসপ্তাহৰ 2 সপ্তাহৰ মূৰে তো এই ভিডিঅ'টো হ'বলৈ গৈছে টেকনিকেল ভিডিঅ'ৰ এই মানে ভিডিঅ'টোৰ টপিক হৈছে AI ইনহেন্সিং আৰু AI ইনহেন্সিং যেনেকুৱা মানে কেনেকুৱা আপোনালোকে মানে ইউজ কৰিব পাৰিব ধৰি লওক আপোনাৰ এখন ফটো আছে আৰু সেই ফটোখন ব্লাৰ হয় বা ক্লিয়াৰ নহয় কেনেকুৱা আপোনালোকে সেই ফটোখন ক্লিয়াৰ কৰিব পাৰিব বা ব্লাৰটো নোহোৱা কৰিব পাৰিব AI ইনহেন্সাৰৰ দ্বাৰা পিকচাৰ এপেদি সেইটো আপোনালোকক এই ভিডিঅ'ত মানে কম তো ব'লক আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু কেনেকুৱা সেইটো বস্তু কৰে চাওঁ ব'লক তো ফাৰ্ষ্ট সেই বস্তুটো কৰিবলৈ আপোনালোকে কি কৰক গুগল প্লে ষ্ট'ৰটো এনেকুৱা খুলি লওক যেনেকুৱা মই খুলিছোঁ তাৰপিছত ইয়াৰ পৰা আপোনালোকে পিকচাৰটো ডাউনলোড কৰি ল'ব তাৰপিছত পিকচাৰ এপটো এনেকুৱাই খুলি ল'ব এপটো খোলা হোৱাৰ পিছত সেই ফটোখন আপোনালোকে ওলাই ল'ব তাৰপিছত টুল বুলি আছে তাৰ ভিতৰত AI ইনহেন্স বুলি আছে সেইটো টিপি দিব আপোনালোকে তাৰপিছত টুলছটো টিপি পেলাই AI ইনহেন্স বুলি আছে সেইটো তেনেকুৱাই টিপি দিব তাৰপিছত এইটো এনেকুৱাই মতলব কি এইটোক ইনহেন্স কৰি আছে মানে ফটোখনক মানে সেই কৰি আছে তাতে দেখাই দিছে বিফৰ এণ্ড আফটাৰ আপোনালোকে চাই ল'ব পাৰে বিফৰ যেনেকুৱা আছিল আৰু আফটাৰত এনেকুৱা আছিল তাৰপিছত হোৱাৰ পিছত ওপৰ ৰাইট চাইড আছে সেইটো তেনেকুৱা টিপি দিব তাৰপিছত যোনটো মানে AI ইনহেন্স কৰাৰ পিছত ফটোখন কেনেকুৱা লাগে সেইটো ওলাই ল'ব তাৰপিছত এইটো টিপি এৰ'টো টিপি পেলাই ছেভ কৰি দিব তাৰপিছত আপোনাৰ কামটো হৈ যাব এইটোৱে আছিল এটা সৰু ভিডিঅ' যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰি দিয়ক আৰু চেনেল নতুন ছাবস্ক্ৰাইব কৰি দিব আজিকালি মানে ধন্যবাদ বাই বাই